চাওকচোন এজন যুৱকে কেনেকৈ স্বাৱলম্বী হৈছে ব্ৰইলাৰ ফাৰ্মৰ জৰিয়তে আপোনালোকে দেখুৱাই আছোঁ। আপোনালোকে আজি নতুন এটা ভিডিঅ' আপোনালোকে চাই আছে আৰু এখন মই ব্ৰইলাৰ ফাৰ্মত উপস্থিত হৈছোঁ। আপোনালোকে দেখিছে এখন কোম্পানী ফাৰ্মৰ জৰিয়তে কেনেকৈ যুৱক যুৱতীসকল স্বাৱলম্বী হ'ব পৰা যায় সেই বিষয়ে জানিবৰ বাবে আৰু আপোনালোকক জনাবৰ বাবে মই ডাবুল বাৰ ফাৰ্মত উপস্থিত হৈছোঁ। আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষ মুহূৰ্তলৈকে চাই থাকক। নমস্কাৰ, মই ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। মই কোম্পানী ফাৰ্মৰ জৰিয়তে কেনেকৈ স্বাৱলম্বী হৈছে সেই বিষয়ে মই বৰ দৰ্শকখিনি জনাই দিছোঁ। আপুনি এতিয়া ব্ৰইলাৰ ফাৰ্মখন কৰিবলৈ হ'লে এখন 60 ফুট লৈ ঘৰ আৰু এইফালে বহলটো আপুনি 22 ফুট কৰিব লাগিব। আৰু এতিয়া আপুনি পাব পোৱালি 1200 পোৱালি পাব। 1200 পোৱালি যদি আপুনি ভালকৈ প্ৰতিপালন কৰি উলিয়াই দিয়ে তেতিয়াতো আপুনি 40-45 হাজাৰ টকা পাব মানে 40 দিনত। ঠাণ্ডা দিনত মানে 1200 পোৱালি সোমাব পাৰে। হয়, গৰম দিনত 60 ফুট দৈৰ্ঘ্যৰ এটা ঘৰ যদি তৈয়াৰ কৰি লোৱা হয় তেতিয়াহ'লে 1200 পোৱালিয়ে সোমাব। তেতিয়া কিমান টকা মানে উপাৰ্জন কৰিব পৰা হ'ব? আমি 45,000 যদি ভালকৈ কৰে তেতিয়া আমাক পাব মানে 45,000। দানাটো দিয়াৰ কিছুমান পদ্ধতি আছে। ৰাতিপুৱা দিব লাগিব আৰু গধূলা দিব লাগিব নে মাজৰ দিব লাগিব? সেইটো দানাটো দুইটাইম দিওঁ, ৰাতিপুৱা দিওঁ আৰু গধূলা দিওঁ, সন্ধিয়া সময়ত দিওঁ। তাৰমতে ভিটামিন ভিটামিনটো মই পোৱালিলে দিওঁ, কিন্তু ডাঙৰত হ'লে আমাৰ মই ভিটামিনটো নিদিওঁ। 60 ফুট দৈৰ্ঘ্যৰ এটা ঘৰ বনাবলৈ হ'লে কিমান টকা মানে লাগিব? আপোনাৰ 60 ফুট ঘৰটোত আপোনাৰ চব বস্তু মানে গোটেইখিনি খৰচ মিলাই আপোনাৰ 60-70 হাজাৰ টকা ওলাই যাব মানে। 60-70 হাজাৰ টকা। 60-70 হাজাৰ টকা মূলধন হিচাপে লৈ এটা মানে ঘৰ বনাব পাৰিলে কোম্পানী ফাৰ্মৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰিব। বৰ্তমান সময়ত আমি দেখিবলৈ পোৱা গৈছে যে বহু যুৱক যুৱতী নিজৰ পৰিয়ালৰ মানুহ এৰি পেলাই কোম্পানীলৈ যোৱা মানে চেন্নাই, কলিকতা, হায়দৰাবাদত, গুজৰাটত এনেকৈ যোৱা দেখিবলৈ পোৱা গৈছে যে এনেকুৱা ফাৰ্মৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰিব পাৰে, নহয় নহয়? এতিয়া আমি ভাল লাগিছে যিবোৰ কোম্পানীৰ পৰা আহি এনেকুৱা এখন ফাৰ্ম তৈয়াৰ কৰিছে। বহু যুৱক যুৱতী আমি গ্ৰামাঞ্চলত দেখিবলৈ পোৱা গৈছে যে ফাৰ্মৰ জৰিয়তে স্বাৱলম্বী হৈছে। ভাল হৈছে। এতিয়া দানা দি আছিলে ন? দানা দি নমস্কাৰ বন্ধুসকল, আপোনালোকে দেখিবলৈ পালে দাদুল বাই কেনেকৈ কোম্পানী ফাৰ্মৰ জৰিয়তে স্বাৱলম্বী হৈছে তেখেতে আমাক জনালে। আৰু এই ভিডিঅ'টো আপোনালোকে চাই যদি ভাল পালে লাইক আৰু কমেণ্ট আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু মোৰ কিবা যদি জানিবলগীয়া আছে মোৰ নাম্বাৰটো যদি আপোনালোকে কিছু কথা জানিব বিচাৰে তে মই এই নাম্বাৰটো তেখেত দাদুল বাৰ নাম্বাৰটো ইতিমধ্যে দিয়া হৈছে, ভিডিঅ'ত তলতে দিয়া আছে। আৰু বৰ্তমান তুমি ইয়াতে ফাৰ্মখন কৰিলা কিমানটা বেছ মানে তুমি হেৰি কৰিবা? মই এইটো 12 নম্বৰ বেছটো চলি আছে এতিয়া। 12 নম্বৰ বেছ। ঠিক আছে, 12 নম্বৰ বেছ তোমালে তেখেতে সমাপ্ত কৰিছে যে এইটো নতুন এটা বেছ হেৰি কৰিছে। আৰু কিমান দামৰ এই ফাৰ্মৰ মানে ব্ৰইলাৰখিনি দিব পৰা ব্ৰইলাৰ বেছটো মই যাব হ'লে কাইলৈ লিফটিং হ'ব বুলি কৈছে চেলেজৰ পৰা। কাইলৈ লিফটিং হ'ব। ঠিক আছে, তেতিয়াহ'লে আমাৰ ধন্যবাদ থাকিল।